পোনপ্ৰথমতে কৈ দিছোঁ আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব কাৰণ 2 সপ্তাহৰ মূৰত ভিডিঅ' দিছোঁ এনেও ভিউজ নাই গমে পাওঁ সেইকাৰণে পোনপ্ৰথমতে আপোনালোকে শ্বেয়াৰ কৰি দিব এণ্ড হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো গাইজ এই ভিডিঅ'টো হ'ল পাৰ্টি আপোনালোকে টাইটেল থাম্বনেল চাই হয়তো গমে পাইছে এইফালে আছে নীৰজ ঋষি বিক্ৰম বহুত দিনৰ মূৰত ধুমকেতুৰ দৰে ওলাইছে দক্ষই এইফালে আছে প্ৰাঞ্জল আছে কংকন আছে চন্দ্ৰপল আছে বিকাশ এইফালে আছে শ্ৰৱণ গাইজ আপোনালোকে লোকেশ্যনটো চাই গমে পাইছে এইটো জেগাটোত মই বহুত বাৰ আহিছোঁ অ'কে গাইজ চুঙা কাটিবলৈ গৈছিলোঁ চাই লওক কেঁচা আভেৰে বাপৰে বাপ আলু পিঁয়াজ পূৰা কটা হৈছে নীৰজ আৰু ঋষিটো কাটি আছে পূৰা বঢ়িয়াকৈ দে গাহৰি ব্ৰইলাৰ ডেৰ অনা হৈছে 1.5 কেজি অনা হৈছে কাটিব লাগিব ইফালে চুঙাত গাহৰি বনোৱা হৈছে বঢ়িয়াকৈ ভালকৈ দেখাব নাপালোঁ কাৰণ মই কাম কৰি আছিলোঁ চালক বঢ়িয়াকৈ তো গাইজ বৰ্তমান ইফালে চুঙাত গাহৰি বনোৱা হৈছে তো গাইজ বৰ্তমান ইফালে চুঙাত গাহৰি বনোৱা হৈছে তাৰপিছত আৰু সেইখিনিত ব্ৰইলাৰ বনোৱা হৈছে সেই আৰু তাৰপিছত ইফালে পূৰা মাছ ওলাই চাওক চিনি নহ'ব গাহৰি বাহাত জুই লাগি আছে কলপাত আৰু পাতৰ কাৰণে কাটাকাটি লাগি আছে আৰু তো